মাজবাট সমষ্টিৰ 12,000 পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড পাব। প্ৰায় 37,000 পৰিয়াল 37,000 ব্যক্তি উপকৃত হ'ব। সমগ্ৰ অসমত আমি 42 লাখ ব্যক্তি আৰু 10 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ কাম আৰম্ভ কৰিছিলোঁ 16 জানুৱাৰীৰ পৰা। আৰু সেই শৃংখলাতে আজি মাজবাট সমষ্টিৰো আমি ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ উপৰিও বছৰি 5 লাখ টকালৈকে মেডিকেল সাহায্যও তেওঁলোকে লাভ কৰিব। বিনামূলীয়া চিকিৎসা নিৰ্দিষ্ট হস্পিটেলসমূহত লাভ কৰিব আৰু ভৱিষ্যতে উজ্জ্বলা গেছৰ তেওঁলোকে সুবিধা লাভ কৰিব। আৰু লাহে লাহে এই সুবিধাবোৰ ৰেচন কাৰ্ড থকা পৰিয়ালক আমি বঢ়াই যোৱাৰ বাবে চেষ্টা কৰিম। ইয়াত বীমা, প্ৰধানমন্ত্ৰীৰ জীৱন বীমা, প্ৰধানমন্ত্ৰীৰ এক্সিডেণ্ট বীমা, এই গোটেই কামবিলাক আমি লাহে লাহে আগুৱাই লৈ গৈ থাকিম। বীমাতটো 2 লাখ টকা পায়, গতিকে সেইটো এটা এইবাৰ কৰিম। আমি এইবাৰ অসম চৰকাৰৰ বাজেটত আমি তাৰ কিছু প্ৰতিফলন দেখা পাম। মধ্যবিত্তৰ কাৰণে এইবাৰ 4 লাখ টকা। আগতে 2 লাখ টকালৈকে যাৰ বাৰ্ষিক উৎপাদন তেওঁলোকে ৰেচন কাৰ্ড পাইছিল। কিন্তু মধ্যবিত্ত মানুহবিলাকৰ এটা কমপ্লেইন আছিলে যে আমি একো চৰকাৰৰ পৰা নাপাওঁ। সেইকাৰণে 5 লাখ টকাৰ বিনামূলীয়া যিটো আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম আৰু যিটো ফ্ৰী ৰেচন, এতিয়াৰ পৰা 4 লাখ টকা বাৰ্ষিক উপাৰ্জনলৈকে পাব। তাৰমানে 33,000 টকা যাৰ মাহিল ইনকাম। গতিকে অন্ততঃ নিম্ন মধ্যবিত্ত পৰিয়ালখিনি যথেষ্ট উপকৃত হ'ব।